তুলসীত ঘৰৰ এনেকুৱা পানী ফুলতো নাঢালিব, দুখীয়া হৈ যাব আপোনাৰ ঘৰ। লগতে আমি আজি জানিম কোনদিনা তুলসী মাক ফুলতো মহিলাসকলে পানী ঢালিব নালাগে। এনে কৰিলে মা তুলসীৰ লগতে মা লক্ষ্মীও ক্ৰোধিত হৈ যায়। যদি কথাখিনি জানিব বিচাৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। শাস্ত্ৰত কোৱা হয় যে য'ত তুলসীৰ পুলি থাকে সেই ঠাইত অস্থায়ী ৰূপত মা লক্ষ্মীয়ে বাস কৰে। যিসকলে তুলসী মাক শুদ্ধভাৱে পূজা কৰে তেওঁলোকৰ ঘৰত সদায় মা লক্ষ্মী থাকে। বাস্তুশাস্ত্ৰৰ মতে তুলসী পূজা কৰাৰ কিছুমান নিয়ম আছে। আহকচোন সেইসমূহৰ বিষয়ে জানো। প্ৰথমে নিয়মিতভাৱে তুলসীক সেৱা কৰিলে ব্যক্তিৰ সকলো পাপ নোহোৱা হৈ যায়। এনেকুৱা কৰিলে তেওঁৰ মাজত এটা নতুন উৎসাহৰ সৃষ্টি হয় যিয়ে তেওঁক সফল কৰি তোলে। দ্বিতীয়তে তুলসী মাই বিচাৰিলে মানুহক ৰজা বনাই দিব পাৰে। সেয়েহে যিয়ে মাতা তুলসী শুদ্ধ মনেৰে পূজা কৰে তেওঁ তাৰ ফল নিশ্চয় পায়। তৃতীয়তে তুলসীৰ পুলিত সদায় পানী ঢালিব লাগে আৰু সন্ধিয়া চাকি জ্বলাব লাগে, তেতিয়া সকলোৰে মনোকামনা পূৰ্ণ হয়। চতুৰ্থতে যদি আপোনাৰ ব্যৱসায় বন্ধ হৈ গৈছে তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সদায় শুক্ৰবাৰে তুলসীৰ পুলিত কেঁচা গাখীৰ ঢালিব, আপোনাৰ সকলো সমস্যা নোহোৱা হৈ যাব। পঞ্চমতে য'ত তুলসী পুলি থাকে সেই ঠাইত ভুলতো ভূত প্ৰেত আত্মা নাথাকে, বৰঞ্চ সেই ঘৰখনত থকা নকাৰাত্মক শক্তিসমূহ দূৰ হয়। ষষ্ঠ, যদি আপোনাৰ ঘৰত পইচাৰ অভাৱ চলি আছে তেন্তে অতি সোনকালে ঘৰলৈ তুলসী পুলি লৈ আহক আৰু নিয়মিতভাৱে তাৰ পূজা কৰক। সপ্তমতে কোৱা হয় যে ভগৱানক দিবলৈ যদি আপোনাৰ ওচৰত কোনো ধৰণৰ ভোগ নাই তেন্তে তুলসী পাত দিব পাৰে। তেনে কৰিলে ভগৱান প্ৰসন্ন হৈ যায়। অৱশ্যে সকলো ভগৱানৰ পূজাতে তুলসী ব্যৱহাৰ কৰা নহয়। ভগৱান শংকৰ আৰু গণেশ বাবাক পূজা কৰিলে তুলসী ব্যৱহাৰ কৰা নাযায়। অষ্টমতে চিন্তা আৰু বেমাৰ নোহোৱা কৰিবৰ বাবে 4টা বা 5টা তুলসী পাত ছিঙি গাৰুৰ তলত লৈ ৰাতিটো শুই যাব আৰু ৰাতিপুৱা শুই উঠি কেইটামান পাত খাই দিব। এনে কৰিলে লাহে লাহে আপোনাৰ সমস্যা নোহোৱা হৈ যাব। জ্যোতিষাস্ত্ৰত কোৱা হৈছে যে তুলসীৰ মালা পিন্ধিলে বুধ আৰু গুৰু গ্ৰহ বলৱান হৈ যায়। জ্যোতিষাস্ত্ৰত কোৱা হয় তুলসীৰ মালা পিন্ধিলে কোনো বেয়া শক্তিয়ে আপোনাক চুব নোৱাৰে। তুলসীৰ মালা পিন্ধাৰ আগতে মন্দিৰলৈ গৈ শ্ৰী হৰিৰ পূজা কৰিব লাগে। যিসকল লোকে তুলসীৰ মালা পিন্ধে সেইসকল মানুহে মাছ, মাংস, পিঁয়াজ, নহৰু আদি আমিষ খাদ্য খোৱা বন্ধ কৰি দিব লাগে। যিসকল ব্যক্তিয়ে তুলসী পাউডাৰ ব্যৱহাৰ কৰে সেইসকল ব্যক্তি ভয়ংকৰ বেমাৰৰ পৰাও হাত সাৰি যায়। যিসকল ব্যক্তিয়ে শুদ্ধ মনেৰে তুলসী বিবাহ পাতে সেইসকল ব্যক্তিৰ ওপৰত সকলো দেৱ দেৱীৰ কৃপা থাকে। এতিয়া আহকচোন তুলসী পুলি কোনটো দিশত ৰাখিব লাগে সেই বিষয়ে জানো। তুলসী পুলি সদায় উত্তৰ পূব দিশ নহলে পূব দিশত ৰাখিব লাগে। তুলসী পুলি আনিলে সদায় বৃহস্পতিবাৰেহে ঘৰলৈ আনিব লাগে। তুলসীৰ তলত ভুলতো শিৱলিংগ অথবা গণেশৰ প্ৰতিমা ৰাখিব নালাগে। তুলসীত কেতিয়াও লেতেৰা পানী নাঢালিব। মহিলাসকলে কেতিয়াও মাহেকীয়াৰ সময়ত তুলসীত পানী নাঢালিব, কাৰণ এই সময়ছোৱাত মহিলাসকল অপবিত্ৰ হয় আৰু এই সময়ছোৱাত তুলসী চুলে তুলসীৰ পুলিটো মৰি যায়।